উশাহ হ'ব পাৰিবি সব ফালৰ পৰা ফিটিং আছ পিছে খেতি বাতিলে গৈ চাল ছটাহে কলা পলাই আহিলি মই তাইক কৈ আছো নহয় আমাৰনো বাৰু পথাৰলৈ কিয় যাব লাগিছে এই ধৰ্মকান্ত বুঢ়া নাতিনীজনীৰ পৰা উপায় নাই গাঁৱৰ বোৱাৰী জীয়াৰী সকলোকে বুলিয়া কৰিছে চবকে নি পথাৰ নামাইছে মোকো কৈছিলে নহয় আমি আকৌ যাবও লাগিব নহয় সেই বুঢ়াটো মৰমতহে সিহঁতৰ ঘৰলৈ যাওঁ ৰূপালী বাইদেউৰ কথা তুমি তেনেকে নকবা পথাৰত একেলগে মিলি কাম কাৰ কি ফূৰ্তি তুমি কি বুজি পাবা থ দুদিন ফূৰ্তি কৰিলি হ'ল আৰু দাদা আহিছে তোক চিধি কৰিবলৈ নিব বুজিছ উশাহ অনিদ্ধ তই উশাহ হ'ব লাগিব এ হয় মই পাৰিম জানো এ পাৰিবি চাওঁ তোৰ পিঠি চটা দেচোন ঘূৰি দে আৰু ঘূৰ আৰু এইফালে ঘূৰ এই ভি চিবতে আছে তোৰ পিঠি ঠিক আছে তই পাৰিবি আৰু কিবা ভুল হলে মই আছো নহয় একে শিকাই দিম একেবাৰে লাইনত লৈ যাম চিন্তাই নকৰিবি তই এনেও ফিটিঙে আছ বুজি পাইছ খালি তই পথাৰলৈ গৈ আৰু চাল ছটা কোলা কৰি নানিবি এইবিলাকত চাল ছটা অকণমান বগা লাগে ঐ তই এইবাৰ একদম চিন্তাই নকৰিবি তই এইবাৰ যেতিয়া একদম ফিটিং আছই তোক মই চিডি চিনেমাৰ ছুপাৰষ্টাৰ বনাই দিম নবৌ বোকাতহে পদুম ফুল ফুলে এই পাৰিব বুজিছা মই শিকাই বুজাই দিম নহয় তুমি চান্সটো দিয়া আপুনি আগতে ভাওনাহে কৰিছিলে এতিয়া পৰানো চিটিলৈ গ'ল হয়নে দাইটি প্লিজ দাইটি বুলি নকবা ভেৰি বেড ৱৰ্ড এতিয়া মই সেই আগৰ দাইটি নহয় এতিয়া মই জীৱন কুমাৰ তাৰমানে এইটো লাইনত মানে চিনেমা লাইনত মোক এতিয়া জীৱন কুমাৰ বুলি জানে জীৱন কুমাৰ বাহ বৰ ভাল নাম ললে পাই বুজিছ বহুতকে বোকাৰ পৰা তুলি আনি ছুপাৰষ্টাৰ বনাই দিছো ভাওনাত আজিকালি গেলেমাৰ নাই তোৰ ছুপাৰষ্টাৰ হবলৈ হলে প্ৰথমতে এই লাইনটোত এন্ট্ৰি কৰিবলৈ তই অকণমান কষ্ট কৰিব লাগিব আৰু অলপ পইচা খৰচ কৰিব লাগিব যেতিয়াই তোৰ গেলেমাৰ আহি যাব চিনেমা লাইনটোত পইচা টকাই টকা তাৰপিছত দেখিবি ইখন গাড়ী বদলাইছ সিখন গাড়ী বদলাইছ তাৰপিছত আৰু ৰক্ষাই নাই আৰু খৰচ মানে প্ৰথমতেনো কিমান পৰিব প্ৰথমতে এইটো লাইনত মূৰটো সোমাই ল'বলৈ 10-15 হাজাৰমান টকা খৰচা হয় নহ'লে বহুত এনজি খাই নহয় এনজি ফিজৰ নামত সেই মনিটো এণ্ট্ৰি হৈ যায় 10-15 হাজাৰ পাৰিব দাইদেউৰ পিছহাত থকা মানুহ সেয়ে নোৱাৰিব আৰু মই চব জেগাতে খুট মাৰিবলৈ অহা নাই নহয় জেগাত খুট মাৰিছো পাৰিব দে মই দেউতাক নেৰো নহয় উলিয়াহে পাৰিলে মোকো এটা চান্স দিবা নেকি আপুনি চাওঁ অকণমান ডাউন কৰক চাওঁ আপ আপুনি কেৰেক্টাৰটো ফিটিং হৈ যাব তাৰমানে কুজি বুঢ়ী এটা কেৰেক্টাৰ আছে সেইটো কাৰণে বেলেগ মানুহ লাগি আছে কিন্তু মই আপোনাক ফিটিং কৰাই দিম অলপ খৰচা পৰিব খালি খৰচৰ কাৰণে চিন্তা কৰিব নালাগে তেখেতৰ মনি বেগৰ পৰা মাৰি থোৱা পইচা কেইটা আছে নহয় তেতিয়াহ'লে আপুনি চিন্তাই নকৰিব মই আপোনাক চিডি চিনেমাৰ হিৰইন বনাই দিম হ'ব অলপ এডভান্স হ'ব নেকি এতিয়া সেইটো কোনো বৃন্দাবন নহয়নে LIC বৃন্দাবন ই আহিলে বহুত এনজি খাব মই এতিয়া আহোঁ হ'ব বাকী এৰেঞ্জ কৰি থ'ব দেই মই আহিছোঁ ল'ৰা এইজনীকো দেখোন কিবা এটা চিনেমাত কৰিবলৈ দিব পাৰো কাক ইয়াক LICক দিলে LICৰ কথা ক'ব পলিচিৰ কথা ক'ব বচন মাতোতে বহুত এনজি খাব আৰু এনজি ফিজ বহুত ভৰিব লাগিব এক্টিং কৰিবি নেকি কাৰ লিগিৰিজনীকে মই তোক দি দিম এক্টিং চেক্টিং নকৰোঁ পাই মই LIC মানুহ LIC হৈ থাকিম জীৱনা কওক আপুনি মোৰ ওচৰত LIC এটা কেতিয়াকৈ কৰিব আপোনাৰতো আজিকালি টকা পইচা অভাৱেই নাই জানো নহয় চিনেমা চাৰ্কেছ কৰা মানুহৰ টকা ঢেৰ টকা হ'লহেঁতেন কিন্তু মাক বাপেকৰ চিন নাইকিয়া জহৰাকে তাৰমানে পাইৰেচি কৰি একদম মূৰত মাৰি দিলে আমাৰ মাৰিছে
আকৌ কি পলিচি? সেইটো এটা পলিচি বুজিছ মই টকা খৰচ কৰিলো আৰু বৰ টকলাই গিলা দি মই কালি দিয়াখিনি সেই কুকুৰকেইটাই খাব তথাপি তোমাৰ পইচা আছে দিয়া এক্টিং কৰিবলৈচোন ল'ৰা ছোৱালীবোৰ আনি আনি তুমি সদায় পইচা লৈ আছা অ' জীৱন দা মোৰ ওচৰত LIC এটা খোলা আকৌ বেছি কৰা অ' জীৱন দা বেয়া পাম কিন্তু আকৌ শুনা না আৰে কি না আৰে কেনেকে গালে LIC এটা খোলা কাপ লেতিয়াই থাক কেলে মানুহবিলাক তোৰ পৰা এনেই নপলাই বুজিছ এই বুঢ়ী ক বুঢ়ী এটা খুলিব অ' মাই গড এই আইতাজনী বয়সে কভাৰ নকৰি নহয় ঐ বৃন্দাবন কি হ'ল কৈছা এইজনী ৰূপালী আহিছে ৰূপালীক ধৰ তাই মাল আছে ময়ো তাইক চান্স এটা দিব পাৰো ৰূপালীয়ে যদি 10,000 মান NG ফিজ দিয়ে তেতিয়াহ'লে তাইক চিত্ৰলেখা কেৰেক্টাৰটো এণ্ট্ৰি কৰাই দিব পাৰো উশাহটো 10,000ত ফিটিং হৈ গৈছে বাৰু তোমাৰ ফিটিংটোৰ কথা বাদ দিয়াচোন মইহে প্ৰথমতে চান্সটো লৈছিলো মই কিন্তু তোমাক নেৰো দেই তুমি মোৰ ওচৰত LIC এটা খুলিব লাগিবই LIC মানুহ মাৰিবি দেই ৰূপালী বা কলেজৰ পৰা আহিলা ইছৰাম একদম ঘামি জামি আহিছা তোমাৰ লগত কথা এটা আছিলে জানা প্ৰাইভেট হেৰা ৰূপালী অথনিৰ পৰা ই NG খাই আছে 10 লাখ মান টকাৰ ইনচাৰ্ট এটা মাৰি দিয়া ইনচাৰ্ট ইছ মই কিবা ভেঞ্চাৰ কলেজতহে চাকৰি কৰো ইমান পইচা ক'ত পাম এই জানো দিয়া তোমালোকৰ ঢেৰ পইচা মায়ে চাকৰি কৰে পাপাই চাকৰি কৰে তোমাৰ চাগে পলিচি গাঁৱৰ ল'ৰাটোৰ ওচৰতো এখন পলিচি খুলি থোৱা আকৌ ঠিক আছে এই বিষয়ে পাছত কথা পাতিম এতিয়া আহোঁ খুৰীদেউ পাই গলো ছাৰ আপোনাৰ আচল মানুহটো পাই গলো জীৱন কুমাৰ আপোনাক ভাওনা কিয়ে শিকাব পাৰিব লগত হয়তো LIC কামোৰটো আছে সেইটো এতিয়া আপোনাক পালেতো বাই পেলাব অ' জীৱন চাওঁ এইফালে আছোন তোৰ লগত প্ৰাইভেট কথা এটা আছে বৃন্দাৱতী তুমি নাহিবা কোৱা তুমিও NG মাৰিবা নহয় চাইলেণ্ট শ্বট এটা দি দিয়া ডাক্তৰে তোক বিচাৰি ফুৰিছে ডাক্তৰে মোক বিচাৰিছে মোৰ নামটো কেনেকে জানিলে জীৱন কুমাৰ বুলি অৱশ্যে জনাজাত হৈছো এতিয়াই বিচাৰিছে নে নহ'ব এতিয়া গণ্ডগোল আছে হেৰা তোমাৰ ডাক্তৰক অনিৰুদ্ধ ৰোলটো যদি ফিটিং কৰি দিওঁ NG ফিজটো দিব নাই